নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ জনগাঁথনিগত সংখ্যালঘু মিয়াৰ বাবে সাংসদ হোৱাৰ এক সোণালী সুযোগ আছে। কিন্তু কংগ্ৰেছ আৰু বিজেপি একত্ৰিত হৈ নগাঁও লোকসভা সমষ্টিৰ পৰা মিয়া লোকসকলক সাংসদ হোৱাত বাধা দিবলৈ ষড়যন্ত্ৰ কৰিছে। মন কৰিবলগীয়া যে নগাঁও লোকসভা সমষ্টিত মুছলমানৰ ভোটৰ অংশ অধিক হোৱা স্বত্তেও কংগ্ৰেছে কোনো মুছলমান মিয়া লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল। কংগ্ৰেছে এজন বহিৰাগত প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নগাঁৱৰ লোকসকলক কেতিয়াও ভোট নিদিব আৰু প্ৰদ্যুৎ বৰদলৈ যোৱা 5 বছৰ ধৰি তেওঁৰ সাংসদ ৰাজধানীৰ সৈতে সংখ্যালঘুৰ অঞ্চলত কোনো কাম কৰা নাই। সংখ্যালঘুসকলে কিহৰ ভিত্তিত কংগ্ৰেছক ভোট দিব? বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই এতিয়া সংখ্যালঘুৰ প্ৰতি দৰদ দেখুৱাইছে যে বিজেপিয়ে কাকো ঘৃণা নকৰে, বাংলাদেশী বুলি সন্দেহ কৰি উচ্ছেদ নকৰে। তথাপিও নগাঁৱৰ জনতাই বিজেপিক বিদায় দিব। নগাঁও লোকসভা সমষ্টিৰ বাবে AIUDFৰ মনোনীত প্ৰাৰ্থী আমিনুল ইছলাম এজন সৎ, সাহসী দৰিদ্ৰৰ প্ৰতি সহানুভূতিশীল ব্যক্তি। নগাঁৱৰ বতাহত কেৱল এটা মাত শুনা যায়, মিয়াৰ পাক হাজী আমিনুল ইছলাম জিন্দাবাদৰ শব্দ। আমিনুল ইছলাম মিয়াই মাটিপাট্টা, উচ্ছেদ, অনিয়ম, অত্যাচাৰ আৰু ব্যভিচাৰৰ বিৰুদ্ধে মাত মাতি আমাৰ মিয়া লোকসকলৰ প্ৰতি জ্বলন্ত সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছে। 1 মিনিটৰ বাবেও তেওঁৰ কৰ্তব্যৰ পৰা বিচলিত হোৱা নাই। মিয়া মানুহৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ বাবে বিধানসভাত বজ্ৰকণ্ঠে কথা পাতি গৈছে। যদি আমি নগাঁৱৰ আমিৰে শৰীয়ত মুফতি খায়ৰুল ইছলাম চাহাবৰ সুযোগ্য সন্তান আমিনুল ইছলামক দিল্লীলৈ প্ৰেৰণ কৰোঁ, তেন্তে তেওঁ সংসদত মিয়াৰ প্ৰতিটো সমস্যা উত্থাপন কৰিব। দল মত নিৰ্বিশেষে সকলোৰে বাবে একত্ৰিত হোৱা আৰু আমিনুল ইছলাম চাহাবক দিল্লীলৈ প্ৰেৰণ কৰাৰ সময় আহি পৰিছে। বদরদিনের প্রসাদ জিন্দাবাদ, বদরদিনের প্রসাদ জিন্দাবাদ,